স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম অসম হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত। তো ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুন আহিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ে যেন। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহোম বংশৰ শেষৰজন ৰজা কোন আছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ ক, পুৰন্দৰ সিংহ আহোম বংশৰ শেষৰজন ৰজা আছিল। নোটছ কৰি ল'ব প্ৰশ্নবোৰ। শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন নম্বৰ ক, 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। অসম পুলিচৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ, তো নোটছ কৰি ল'ব সকলোৱে। অসমৰ আটাইতকৈ ওখ দৌল কোনটো? 3টা অপশ্যন আছে ইয়াতে। শিৱদৌল অসমৰ আটাইতকৈ ওখ দৌল। শিৱদৌলটো শিৱসাগৰত অৱস্থিত। ৰজত ৰংগিনীৰ লেখক কোন আছিল? অপশ্যন নম্বৰ ক, কলহন ৰজত ৰংগিনীৰ লেখক আছিল। স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথম মহিলাজন কোন আছিল? ক নম্বৰটো মুংৰী স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথম মহিলাজন আছিল। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল? গ নম্বৰটো আহোমসকলে অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখিছিল। আজিৰ ভিডিঅ'টোত 20টা প্ৰশ্ন আলোচনা কৰিম। গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ হয়। কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ক নম্বৰটো স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? প্ৰমত্ত সিংহই শিৱসাগৰত কাৰেংঘৰ সজাইছিল। অপশ্যন নম্বৰ গটো শুদ্ধ। নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? খ নম্বৰটো ৰুদ্ৰসিংহই নামদাং নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। প্ৰশ্নবোৰৰ উত্তৰ নিজে অলপ দিব চেষ্টা কৰিব, তাৰ কাৰণে 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। দিহিঙীয়া ৰজা হিচাপে কাক জনা যায়? চুহুংমুঙক দিহিঙীয়া ৰজা হিচাপে জনা যায়। খ নম্বৰটো হ'ব। কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? গমধৰ কোঁৱৰ। খ নম্বৰটো গমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল। অসম বুৰঞ্জীত ল'ৰা ৰজা হিচাপে কাক জনা যায়?
নম্বৰটো ৰত্নোদ্ৰ সিংহক অসম বুৰঞ্জীত ল'ৰা ৰজা হিচাপে জনা যায়। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? নম্বৰটো কুমাৰ ভাস্কৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল। কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? গ নম্বৰটো কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? ছশ বছৰ আহোমসকলে অসমত ৰাজত্ব কৰিছিল। মুঠ 40 জন আহোম ৰজাই অসমত ৰাজত্ব কৰিছিল। কিমান চনত অসমত মানৰ প্ৰথম আক্ৰমণ হৈছিল? খ নম্বৰটো 1815 চনত অসমত মানৰ প্ৰথম আক্ৰমণ হৈছিল। মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। খ নম্বৰটো 1662 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? খ নম্বৰটো 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। কিমান চনত বংগৰ পৰা অসমক পৃথক কৰা হয়? খ নম্বৰটো 1874 চনত বংগৰ পৰা অসমক পৃথক কৰা হয়। নম্বৰ এইটো আজিৰ লাষ্ট কুৱেশ্যন। আহোম ৰজাৰ সমাধিবোৰক কি বুলি জনা যায়? মৈদাম। আহোম ৰজাৰ সমাধিবোৰক মৈদাম বুলি জনা যায়। ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' পাবলৈ আগলৈকে।